Hey guys, কি খবৰ আপোনালোকৰ সকলোৰে ভালে চাগে মই সঞ্জীৱনী অন্য এটি ভিডিঅ' কাৰণে পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকক সকলোকে এতিয়া ৰাতিপুৱা হৈ আছে বাৰু ভাত পানী বনালো আৰু ভাবিছো আজি কাচকলৰ পিটিকাও খাম বুলি আৰু বইল কৰি আছো যেহেতু এতিয়া লৈকে হোৱা নাই বইল কৰি পিনে মই কেনেকৈ পিটিকাখিনি বনাম মই দেখাম বাৰু আপোনালোকক আৰু আপোনালোকে চাব আৰু এতিয়া ৰাতিপুৱা বহুতেই কাম যেহেতু আৰু কামটো বহুতেই হৈছে ইপিনে বেটিহেতিও পুৰা আমনি কৰি আছে ইপিনে খেলি আছে কি লৈ আছে ইপিনে কি লৈ আছে ইপিনে কি লৈ আছে খেলা বস্তু এইখিনি লৈ আছে খেলা বস্তু লৈ আছে নেকি খেলি আছে অকলে অকলে খেলি আছে আৰু তেহেতিও মানে আমনি কৰি আছে যেহেতু আৰু জলদি বনাই লওঁগৈ ভাত পানী আৰু তেতিয়াহে হ'ব আৰু যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়াহে মই দিয়া ভিডিঅ' নটিফিকেশ্যন অতি সোনকালে পাই যাব আমাৰ এইজনী কাৰ্লি গাৰ্ল চাওঁ এইপিনে উলিয়াই দিয়া চুলিখিনি কাৰ্লি হৈ আছে কাৰ্লি গাৰ্ল এইপিনে আৰু চাওঁ কাৰ্লি গাৰ্ল কিবা এটা কৈ দিবা নেকি কোৱা আৰু এই চুলিখিনি মোৰ এইভাগৰ কাৰ্লি হ'লেও বেয়া নেদেখে বাৰু ভালে লাগে একদম তললৈকে স্প্ৰিং টাইপৰ নফনীয়ালৈকে মানে স্প্ৰিং টাইপৰ হৈ থাকে সেইটো কাৰণে বহুত ভাল লাগে চুলিখিনি আৰু কাৰ ভাল লাগে জনাবচোন কমেণ্ট কৰি আৰু এই লাষ্ট পাই বাৰু মোৰ চুলিখিনি কেঁকুৰা বুলি আৰু মোৰ কিন্তু ভালে লাগে এনেকুৱা চুলি আৰু জলদি মই এতিয়া কামখিনি কৰি লওঁগৈ আৰু বলকচোন মই পিটিকাখিনি কেনেকৈ বনাওঁ আৰু দেখুৱাম আপোনালোকক আজি ৰাতিপুৱাৰ সাজৰ এতিয়া আজৰি হৈ ল'লোঁ অলপ নিজেও চফা হৈ ল'লোঁ আৰু ৰাতিপুৱাতে এগৰাকীয়ে ফোন কৰিছিলে আহিম বুলি আৰু কোন হয়নো দেখুৱাম বাৰু আপোনালোকক আহিব বাৰু এতিয়ালৈকে অহা নাই আৰু কাচকলৰ পিটিকাও খাই খুবেই ভাল লাগিলে বহুত দিনৰ মূৰত খালেহে ভাল লাগে সদায় কণ্টিনিউ যদি একেৰাহে খাই থকা হয় ভাল নালাগে ইমান এটা ইণ্টাৰেষ্ট নালাগে আৰু বহুত দিনৰ মূৰত খালেহে ভাল লাগে বাৰু আৰু ভিডিঅ'টো চাই কেনে পালে জনাব আপোনালোকে আৰু আলহীগৰাকী আহিলেও আপোনালোকক দেখুৱাম আৰু ইমান গৰম পৰিছে যেহেতু পুৰা ঘামি আছোঁ ইমান গৰম মানে কি ক'ম তাকে চাই যাব আপোনালোকে ভিডিঅ'টো শেষলৈকে কি কৰা হয় চাই যাব এইবিলাক বোকা হৈছিলে খুব পানী হৈছিলে এইবিলাক গাড়ী সোমাই গোটেই খাল কৰি দিছিলে এইবিলাক শুকাইছেগে এতিয়া ৰ'দ দিছে কষ্টৰিকা ঘৰলে এয়া আহা এইপিনে আলহী পাই গ'লহি
একদম নিৰিবিলি বতাহ মাৰি থাকে, এইডোখৰত খুবেই ভাল লাগে। আৰু আলহী আহিব বুলি কৈছিলোঁ যে সেয়া স্কুটি লৈ ৰখি আছে। ৰ'বা আহা, সোমোৱাই দিয়া। ব'লা ভিতৰলৈ। এয়া আলহী হেলমেট পিন্ধি আছে। পোহৰ এই পিন্ধে। এয়া আলহী। এইপিনে ল'ৰাটো আহিছে। আহা ভিতৰলৈ আহা, খুলি দিছোঁ। এনে কস্তুৰী সেইনে অ' মা এইপিনে হেৰি ঠাণ্ডা পানী খাম বুলি কৈছিলে, আনিবলৈ পাহৰি থাকিলোঁ। ৰ'বা মই আনিম। এইপিনে এনেকৈ দিছোঁ আৰু চিম্পুলকৈ, তৎক্ষণাত অহা আলহী। এতিয়া আলহীক চাহ তাহ খুৱাই ল'লোঁ আৰু এতিয়া বাহিৰতে অলপ দেৰি এনেকৈ বেটীহঁতৰ লগতে আছোঁ আৰু এনেকৈ পূৰা লেতেৰা হৈ আছে গাড়ীখন। তাৰপাছত বাহিৰতে অকণমান ওলাওঁ বুলি ভাবিলোঁ। এইপিনে একদম ঘৰত যেনেকৈ নৰ্মেলকৈ থাকোঁ, আলহী আহিব বুলি মই বেলেগকৈ একো পিন্ধাও নাই, হেৰি কৰাও নাই বাৰু। ঘৰত যেনেকৈ আছোঁ তেনেকৈয়ে থাকোঁ। এইপিনে এনেকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু এই ভাগৰ চেনেল এটা আছে, চাব। কৈ দিয়াচোন চেনেল। ৰশ্মিছ লাইফ এণ্ড ব্লগ চৰাইদেউ চেনেলটোৰ নামটো। চাব আৰু চাই যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, আৰু তেতিয়াহে নটিফিকেশ্যন অতি সোনকালে পাই যাব তেওঁ দিয়া ভিডিঅ'বিলাক। আৰু চাই যাব, সকলোৱে চাব বুলি আশা ৰাখিছোঁ মোৰ ভিউৱাৰ্ছবিলাকে। আৰু যেনেকৈ মোক মৰম দিছে তেওঁৰ চেনেলটোতো মৰম দি যাব বুলি আশা ৰাখিছোঁ। আৰু চাই যাব ভিডিঅ'টো। এনেকৈ আমাৰ বাহিৰৰ পৰিৱেশটো সদায় মোৰ ব্লগত দেখিয়ে থাকে। এতিয়া বাহিৰৰ পৰিৱেশটোৱে দেখুৱাই আছোঁ। আৰু বেটাহেঁতেও পূৰা একদম একেলগতে ওলাইছে। আৰু চাব এই ভাগৰ চেনেলটো, লিংকটো ডেছক্ৰিপশ্যনত থাকিব। আৰু চাব বুলি আশা ৰাখিছোঁ, মৰম দিব। এনেকৈয়ে চাই যাব আৰু ভিডিঅ'টো পিছৰখিনি কি দেখাব পাৰোঁ নাজানিছোঁ। আৰু ইয়াতে বিদায় দিবলৈ লৈছোঁ আৰু যাওঁগৈ। কৈ দিয়া কিবা এটা। আৰু চেনেলটো চাব বুলি আশা ৰাখিলোঁ, চাব মোৰ চেনেলটো আৰু অকণমান আগবাঢ়ি যোৱাত সহায় কৰিব, তাৰে কামনা। হ'ব তেনেহ'লে বাই বাই। আকৌ মোৰ চেনেলত লগ পাম। বাই বাই। বাই বাই।